গুড মৰ্ণিং এভৰিৱান। আজি বহুত ৰাতিপুৱা উঠা গৈছে কিয়নো আমি গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ। সেইকাৰণে গা পা ধুই পেলাই মেলি পেলাই ষ্টেচনলৈ আহিলোঁ আৰু ট্ৰেইনেৰে গুৱাহাটী পালোহি। তাৰপিছত ভঙাঘৰলৈ আকৌ চিটি বাছেৰে আহিলোঁ। এয়া আমাৰ গন্তব্যস্থান, যলৈকে আহিব বিচাৰিছিলোঁ, গুৱাহাটী সৎসংগ বিহাৰ। বহুদিনৰ পৰা অহা হোৱা নাছিলে, সিহঁতৰো বন্ধ মিলা নাছিল। তেনেকৈ আহি পেলাই খুবেই ভাল লাগিল। আমাৰ গুণগুণৰ এটা বৰ ভাল স্বভাৱ বুলিয়েই কওঁ মই বাৰু। সি প্ৰণামী বাকচত প্ৰণামী দি সেৱা কৰি পেলাই খুব ভাল পায়। আৰু এয়া হ'ল বাহিৰৰ পৰিৱেশ। ইমান ধুনীয়াকৈ ফুলবোৰ ৰুইছে, দেখিলেই ভাল লাগে। চৰাই চিৰিকটিবোৰো পুহিছে, বহুত ধুনীয়া পৰিৱেশ। তাতে আমি ভোগো গ্ৰহণ কৰিলোঁ আৰু সোনকালে আমি ঘৰমুৱা হ'লোঁ কিয়নো সিদিনাখনে মাঘী পূৰ্ণিমা আছিল আৰু ঘৰত নামো আছিল। এয়া মই আহি পেলাই ওলাই মেলি পেলাই নামত বহিলোঁ আৰু দিনটো এনেকেই গ'ল মোৰ।